মোৰ নাম প্ৰাণজিত চেতিয়া। ৰাধিকা সৌন্দৰ্য প্ৰতিযোগিতা হ'বলৈ গৈ আছে অহা 12 ফেব্ৰুৱাৰীত ডুমডুমা চাহানগৰীত। সেই গোটেই কম্পিটিশ্যনটো সৌন্দৰ্য প্ৰতিযোগিতাৰ যি টেকনিকেল গ্ৰুমিং বুলি কয় ন, সেই 30জনী ছোৱালী তেওঁলোকক গ্ৰুমিং মই কৰাই আছোঁ। আৰু তাৰ ৰাধিকা সুন্দৰী যিটো আমাৰ সৌন্দৰ্য প্ৰতিযোগিতা, তাৰ আমাৰ ফেচ কৃষ্ণ জাতি আমাৰ লগতে আছে, সকলোৰে পৰিচিত চেলিব্ৰিটি ক'ব লাগিব। তো তেখেত বেছি ভালকৈ ক'ব পাৰিব ৰাধিকা সুন্দৰীৰ হয় কি, কিয় আৰম্ভ হ'ল আৰু কেনেকৈ হৈছে। নমস্কাৰ সকলোকে। পোনপ্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আজি ইয়ালৈ আমি হেৰি কৰা প্ৰেছ মিটত আপোনালোকে সময় দিলে আমাক। প্ৰথমতে ক'বলৈ যাওঁ যে আমাৰ যোনটো এইটো শ্ব' ষ্টাৰ্ট কৰাৰ উদ্দেশ্যটো হৈছিল যে আমাৰ চাহ বাগিচাৰ যোনখিনি ল'ৰা ছোৱালীখিনিয়ে ইমান চান্স নাপায় বাহিৰত গৈ এটা ডাঙৰ প্লেটফৰ্মত সিহঁতি গৈ শ্ব' কৰিবলৈ বা পাৰ্টিচিপেট কৰিবলৈ। সেইকাৰণে এইটো শ্ব' আমাৰ পাতাটো এটাই উদ্দেশ্য যে যোনখিনি টি গাৰ্ডেনৰ ছোৱালীখিনি আছে তেওঁলোকে চান্স এটা পাওক, প্লেটফৰ্ম এটা পাওক নতুন, যোনটোত সিহঁতক হেল্প কৰিব এটা ডাঙৰ প্লেটফৰ্মত গৈ পাৰফৰ্ম কৰিবলৈ। সেইটোৱে আমাৰ উদ্দেশ্য আছিল। আমি যোৱাবাৰে ষ্টাৰ্ট কৰিছিলোঁ যিহেতু গ্ৰুমিং এণ্ড অল চব হৈ গৈছিল। এইবাৰ আকৌ আমি ষ্টাৰ্ট কৰিছোঁ আৰু এদিন গ্ৰুমিং হ'ব 11 তাৰিখে টেকনিকেলি ষ্টেজ ৰিহাৰ্চেল, আৰু 12 তাৰিখে আমাৰ মেইন শ্ব'টো পতা হৈছে। চ' সেইটোৱে আৰু তেনেকৈ ষ্টাৰ্ট হ'ল ৰাধিকা সুন্দৰী। আশা কৰোঁ যে এইটোৰ পৰা আমাৰ যোনখিনি টি গাৰ্ডেনৰ মেইনলি আমি ফ'কাছ কৰিছোঁ মেইন ষ্ট্ৰীম আমাৰ টি গাৰ্ডেনৰ ছোৱালীখিনি, আৰু অকল ইয়াত আমাৰ টি গাৰ্ডেনৰ ছোৱালীখিনিকহে লোৱা হৈছে, আদিবাসী বা টি ট্ৰাইবৰ ভিতৰখিনিয়ে, যাতে মানে সিহঁতি একো মানে ডিপ্ৰাইভ ফিল নকৰক যে আমি বেলেগৰ লগত মানে আমি কম্পিট কৰিব নোৱাৰোঁ, নিজৰখিনিৰ মাজতে কৰক ফাৰ্ষ্টত। তেতিয়া সিহঁতি এইটো প্লেটফৰ্মত আমি বহুতখিনি বস্তু দিবলৈ সিহঁতক ট্ৰাই কৰিছোঁ, যোনটো নেকি সিহঁতক হেল্প কৰিব। বাহিৰত যদি সিহঁতি কম্পিট কৰিব যাব বেলেগৰ লগত, তেতিয়া সিহঁতি এটা মানে ভাল এটা কনফিডেঞ্চ বুষ্ট হ'ব সিহঁতৰ এইটো প্ৰগ্ৰেমৰ জৰিয়তে। যাৰ কাৰণে অকল এইটো আমি মডেলিঙৰ ক্ষেত্ৰতে নহয়, আমি এডুকেশ্যন পাৰ্পছতো চাইছোঁ। কাৰণ যোনটো আমাৰ প্ৰথম পুৰস্কাৰ দিয়া হ'ব, যোনজনী ছোৱালী ফাৰ্ষ্ট হ'ব তাইক আমি 1 লাখ ৰুপিজ, যোনটো স্পনচাৰ কৰিছে উইজগেটছে, আৰু লগতে ফ্ৰী কোচিং অফ উইজগেটছ, যোনটো এয়াৰ হোষ্টেছৰ ট্ৰেইনিং দিয়া হ'ব ফাৰ্ষ্ট উইনাৰক, আৰু লগতে এটা স্কুটিও দিয়া হ'ব। সেইটো গ্ৰীণ ভেৰী ট্ৰেভেলছে স্পনচাৰ কৰিছে, য়ামাহা ফেশ্বনো দিয়া হ'ব। আৰু ছেকেণ্ড প্ৰাইজটো দিয়া হ'ব আপোনাৰ 50,000, লগতে ফ্ৰী APSC বা UPSC কোচিং SPM IS একাডেমীৰ পৰা, লগতে এটা লেপটপো দিয়া হ'ব। থাৰ্ড প্ৰাইজটো হৈছে 25,000 আৰু ফ্ৰী জাৰ্নেলিজিম কোৰ্চ ফ্ৰম বাৰ্তালাপ, আৰু লগতে এটা ভিভ'ৰ ফোন এটাও, স্মাৰ্টফোন এটাও দিয়া হ'ব। চ' ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যোনটো প্ৰাইজখিনি আমি দিছোঁ তাত এডুকেশ্যনো জড়িত হৈ আছে। কাৰণ ফাৰ্ষ্ট প্ৰাইজটো যোনটো এয়াৰ হোষ্টেজ, এতিয়া আমাৰ ছোৱালীখিনিয়ে ইমান মানে যাৰ ইচ্ছা থাকে সিহঁতি ইমান নোৱাৰে গৈ কৰিবলৈ যে আমি এটা এয়াৰ হোষ্টেছৰ ট্ৰেইনিং ল'ব পাৰিম, কাৰণ আজিকালি ফিজ বহুত বেছি হয়। চ' এইটোৰ জৰিয়তে সিহঁতি এয়াৰ হোষ্টেছ ট্ৰেইনিংটো ল'ব পাৰিব। তাৰপিছত ছেকেণ্ড প্ৰাইজ যোনটো IS UPSC বা APSC কোচিং SPM ফালৰ পৰা দিয়া হৈছে, সেইটো সিহঁতক হেল্প কৰিব এডুকেশ্যন লাইনত। তাৰপিছত থাৰ্ড যোনটো বাৰ্তালাপৰ, সেইটো ফ্ৰী জাৰ্নেলিজিম কোৰ্চ, যোনটো সেইটো সিহঁতক এডুকেশ্যন লাইনতে লৈ গৈছে। চ' আমি ইয়াত অকল মডেলিং বা এক্টিং এইবিলাকত ফ'কাছ কৰা নাই, আমি ইয়াত এডুকেশ্যন লাইনতো বহুত ফ'কাছ কৰিছোঁ, যোনটো সিহঁতক হেল্প কৰিব। তাকে আৰু লগতে আমি ইয়াৰ লগতে এইবাৰে আমি ষ্টাৰ্ট কৰিছোঁ ৰীল কণ্টেষ্ট। আজিকালিতো ৰীল চবেই বনায়, চ' তাৰ লগতে আমি এতিয়া ৰীল কণ্টেষ্ট ষ্টাৰ্ট কৰিছোঁ, যোনটো নেকি ফাৰ্ষ্ট প্ৰাইজটো 1 মিনিটৰ ৰীলছ বনাই দিবলৈ দিয়া হৈছে, যোনটো অপেন ফৰ অল। এইটো আমি টি গাৰ্ডেনৰ ভিতৰত সেইটো ৰখা নাই, এইটো অপেন ফৰ অল হয়, চবেই পাৰ্টিচিপেট কৰিব পাৰে। আৰু তাত 1 মিনিটৰ ৰীল বনাই শ্বেয়াৰ কৰিব লাগিব, য'ত অকল আছামিজ আৰু ঝুমুৰ গানত। তো তাৰো প্ৰাইজেছ দিয়া হৈছে। ফাৰ্ষ্ট প্ৰাইজটো হ'ল 70,000, ছেকেণ্ড প্ৰাইজটো হৈছে 50,000 এণ্ড থাৰ্ড প্ৰাইজটো হৈছে 30,000। আৰু এইটো স্পনচাৰ কৰিছে বাৰ্তালাপ এণ্ড এভনে,
আৰু লগতে এভন ফালৰ পৰাও গিফ্ট হেম্পাৰ দিব তেওঁলোকক আৰু লগতে 6 মান্থৰ কাৰণে বাৰ্তালাপৰ জাৰ্ণালিজিম কৰ্চটো ফ্ৰী কৰি দিয়া হ'ব তেওঁলোকৰ বাবে চ' এইটো এটা নতুন ষ্টেপ লৈছোঁ আমি আশা কৰোঁ যে সকলোৱে সহযোগ কৰিব পাৰ্টিচিপেট কৰিব 11 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে ৰিলছৰ কাৰণে আৰু আশা কৰোঁ যে আমি বেছি কণ্টেষ্টেণ্ট পাম আৰু প্ৰাইজখিনিও বহুত ভাল আৰু প্লাছ বাৰ্তালাপৰ ফ্ৰী কোচিঙো দিয়া হৈছে 6 মান্থৰ কাৰণে চ' ইটছ এ ভেৰি গুড ষ্টেপ আশা কৰোঁ যে ছাকচেছ হ'ব এইটো আচ্ছা মই কেইটামান সংযোজিত কৰোঁ আমাৰ যিটো ক'লে যে বিউটি কণ্টেষ্ট যিটো হৈ আছে সৌন্দৰ্য প্ৰতিযোগিতা ফেশ্বন শ্ব' নহয় এইটো সৌন্দৰ্য প্ৰতিযোগিতা সৌন্দৰ্য বাহ্যিকে নহয় আভ্যন্তৰীণো হয় তাৰ বাবে যি পুৰস্কাৰ দি আছে 1 লাখ টকা পাব উইনাৰজনীয়ে লগতে যিটো এভিয়েশ্যনৰ এয়াৰ হোষ্টেজৰ ট্ৰেইনিং চেণ্টাৰ দিব আপোনালোকৰ আপোনাৰ উইচ দিব তাৰ লগতে এটা আছে যে এই যিখিনি ছোৱালী জিকিব উইনাৰ হ'ব মিছ ৰাধিকা সঞ্জয় 2026 হ'ব তাই ইষ্ট ইণ্ডিয়া ফেশ্বন উইকটো এটা ফেশ্বন শ্ব' হয় ফেশ্বন উইক হয় ইয়াতে গুৱাহাটীতে হয় তাৰ লগত মই জড়িত তাৰ কিউৰেটৰ মেধা শইকীয়া তেখেতলোকে ডিচাইড কৰিছে উইনাৰগৰাকী ডাইৰেক্ট দিব মাত্ৰ তাত অকল প্ৰফেশ্যনেল মডেলকে লয় কিন্তু ইয়াৰ উইনাৰগৰাকীটো চান্স পাব লগতে ইয়াৰ পৰা যিসকল ছোৱালী আগবাঢ়ি আহিব এতিয়া মডেলিঙৰ ফিল্ডত যাব তেওঁলোকক খুবেই জড়িত দৰকাৰী এটা বস্তু হৈছে হিল এযোৰ ওখ ষ্টেলিটো হিল বুলি কয় দেখে চাগে জোঙা তেনেকুৱা এইটো প্ৰফেশ্যনেল হিল যি কাষ্টম মেড তাইৰ কাৰণেই বনি আহিব কাৰণ মই সকলোৰে ভৰি হাতবিলাক দুইটাবোৰ সমান নহয় তাই ভৰি চাইজত বনি অহা যিটো হিল সেইযোৰ দ্য ৰেম্প মডেলিং একাডেমি তাৰ পৰা দিয়া হ'ব লগতে আৰু তাই যিখিনি ক'লে যে ৰিল কম্পিটিশ্যন কিয় পাতিবলৈ আৰম্ভ কৰিলোঁ ৰাধিকা সুন্দৰী যেতিয়া পাব্লিচিটি হ'ল সামাজিক মাধ্যমত বহুত ছোৱালীয়ে আমাক ৰিকুৱেষ্ট কৰিলে যে আমিও কৰিব বিচাৰোঁ যিহেতুকে এই ৰাধিকা সুন্দৰীটো অকল চাহ জনগোষ্ঠীয় ছোৱালীসকলৰ কাৰণে আছিলে যুৱতীসকলৰ কাৰণে আছিলে বাকীসকলে খুব বিচাৰিলে আমিও কৰোঁ কাৰণ ইয়াত আকৰ্ষণীয় পুৰস্কাৰ আছে বা যেনেকৈ যি কাৰণে নহওক আৰু তেতিয়া ইমানেই ৰিকুৱেষ্ট আহিলে আমালৈ তাৰ কাৰণে আমি আকৌ ভাবিবলগীয়া হ'ল যে বাকীসকল যিসকল মানে অসমৰ যুৱতী আছে সকলো কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি তেতিয়া আমি ডিচাইড কৰিলোঁ যে আমি ৰিল কম্পিটিশ্যন এটা পাতোঁ যিটো সকলোৰে কাৰণে খোলা আছে খালি যুৱতীসকলেও অবিবাহিতা আৰু সেইটো যিকোনোৱে জড়িত হ'ব পাৰে তাৰ নিয়মখিনি আছে ক'ৰবাত কৈ দিওঁ 1 মিনিটৰ ৰিল এটা বনাব লাগিব যিটো অসমৰ যিকোনো জনগোষ্ঠীয় সাজপাৰ পিন্ধি কৰিব লাগিব আৰু যিটো মিউজিক হ'ব সেইটো অসমীয়া নহ'লে যিকোনো অসমৰ যিকোনো হ'ব পাৰে লগতে সেইটো তেওঁলোকৰ সামাজিক মাধ্যম যিটো আপোনাৰ আছে ইনষ্টাগ্ৰাম বা ফেচবুক তেওঁলোকে আপলোড কৰি সেই ৰিলটোত আমাৰ যিটো পেজ আছে ৰাধিকা সুন্দৰী 2026 তাক কলাবৰেশ্যন পঠিয়াব লাগে যুৱতীসকলে ভালকৈ বুজি পায় কলাবৰেশ্যন কেনেকৈ কৰে তো সকলোৱে আশা কৰিলোঁ তোমালোকে যেতিয়া ৰিলটো বনাবা 1 মিনিটৰ বনাবা যিকোনো অসমৰ জনগোষ্ঠীয় মানে সাজপাৰ পিন্ধি গানটো অসমীয়া বা ঝুমুৰ হ'ব লাগে সেইটো তোমালোকে 1 মিনিটৰ বনাই তোমালোক বুলিও কৈছোঁ আৰু যে আপলোড কৰি নিজৰ তাৰ পৰা বা তোমাৰ যিটো ৰাধিকা সুন্দৰী পেজ আছে পেজটো কলাবৰেশ্যন পঠিয়াব লাগে কলাবৰেশ্যন আমি একচেপ্ট কৰিম তাৰ পৰা এইটো তাৰ সময়সীমা দিয়া আছে 11 ফেব্ৰুৱাৰীলৈকে তেওঁলোকে বনাই আপলোড কৰি কলাবৰেশ্যন পঠিয়াব লাগে তাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ পেনেলে জাজ কৰিব যে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কোন হৈছে পুৰস্কাৰসমূহতো আকৰ্ষণীয় হৈ 70,000 টকা যি জিকিব যি প্ৰথম হ'ব যি ছেকেণ্ড হ'ব দ্বিতীয় হ'ব তেখেতে 50,000 হ'ব আৰু যি তৃতীয় হ'ব থাৰ্ড তেখেতে 30,000 টকা পাব লগতে বাৰ্তালাপৰ ফালৰ পৰা ছমহীয়া এটা বাৰ্তালাপ মিডিয়া একাডেমি তাৰ ফালৰ পৰা এটা ছমহীয়া এটা কোৰ্চ পাব লগতে আমাৰ গিফ্ট আমাৰ ইভেণ্ট পাৰ্টনাৰ হয় এভন বিউটি এণ্ড কছমেটিক্স কোম্পানী তেওঁলোকৰ ফালৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ সকলোলৈ আছে লগতে আমাৰ যিটো মেইন যিটো মূল উদ্দেশ্য ৰাধিকা সুন্দৰী সেই সৌন্দৰ্য প্ৰতিযোগিতাৰ আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিখিনি প্ৰাইজ গ'লোৱে তাৰ লগতে বাকী আৰু 10টা আমাৰ ছাবটাইটেলো আছে ছাবটাইটেল সৌন্দৰ্যৰ লগত জড়িত যেনেকৈ ধৰি লওক ব্যক্তিত্ব মিছ পাৰ্চনেলিটি হয় আপোনাৰ যাক আমি কওঁ বেষ্ট স্মাইল থাকিব তেনেকুৱা কনফিডেঞ্চ থাকিব টেলেণ্টেড থাকিব তো তেনেকুৱা আমাৰ 10টা ছাবটাইটেল আছে তাৰ পুৰস্কাৰসমূহ আকৰ্ষণীয় হয় আৰু সেইখিনি এতিয়া আমি ক'ব লাগিব যে যেতিয়া যোৱা বছৰে আমি আৰম্ভ কৰিছিলোঁ
লোপামুদ্ৰা আমাৰ লগতে আছে পেনেল যাৰ আছিলে অডিশ্যন লোপা এবাৰ নমস্কাৰ, মই লোপামুদ্ৰা সোণোৱাল। ছাৰে যিহেতু কোৱাৰ আহিছে, আমাৰ অডিশ্যন এটা বাছনি পৰীক্ষা হৈছিলে ডিব্ৰুগড় হোটেল কাণ্ট্ৰি টি কাণ্ট্ৰি তাত আপোনাৰ 14 ছেপ্টেম্বৰত আমি মোৰ যদি ভুল হোৱা নাই 400 ওচৰীকে আমাৰ যুৱতী তাত অংশগ্ৰহণ কৰিছিল। তাৰ মাজতে আমি 30 গৰাকী বাছি লোৱা হৈছিলে আৰু সেই 30 গৰাকী বাছোতে মোৰ লগত আছিলে মই আৰু অৰুন্ধতী শইকীয়া, she is Femina Miss India 2025 Assam and commercial pilot. আৰু লগতে আছিলে লক্ষ্মী বসুপাত্ৰী বা she is regional sales manager of Avon. আমি তিনিগৰাকীয়ে বাছি উলিয়াইছিলোঁ 400 ছোৱালীৰ মাজতে 30 গৰাকী যোনে আপোনালোকক যিহেতু জনাই দিয়া হৈছে 12 তাৰিখে গ্ৰেণ্ড ফিনালে আছে ডুমডুমাত। সেইখিনি আপোনাৰ আৰম্ভণিৰ পৰাই জড়িত হৈ থকাৰ কাৰণে নিজকে খুব সুখী অনুভৱ কৰোঁ। সেয়াই। এতিয়া আমি যোৱাবাৰ আমাৰ হোৱা কথা আছিলে 20 ছেপ্টেম্বৰ তাৰিখে। 19 তাৰিখলৈকে আমাৰ সকলো ঠিক আছিল। 19 ছেপ্টেম্বৰ আমি সকলোৱে গম পাওঁ যে আমাৰ মাজত কি হ'ল, আমাৰ অসমৰ মাজত কাৰণে কি হ'ল। সেই ঘটনাটোৰ কাৰণে আমি বৰ জৰ্জৰিত আৰু আমাৰ লগত গৰিমা শইকীয়া গাৰ্গ বৌ তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু মই ৰাণী চেতিয়া এই ইভেণ্টত জড়িত হোৱাৰ কাৰণো গৰিমা বৌয়ে মোক জড়িত কৰা 19 তাৰিখে সেই ঘটনাটো হোৱাৰ কাৰণে আমি ৰৈ গ'লোঁ। 20 তাৰিখে প্ৰগ্ৰেমটো নকৰি আমি ৰৈ আমি পাতিম নাপাতিম ঠিকেই নাছিলোঁ, কি হ'ব কি নহয়। আকৌ সেই 30 গৰাকী ছোৱালী যি ইমান আশা আকাংক্ষা লৈ আহিছে তেওঁলোকৰ কাৰণে আকৌ আমি ৰিষ্টাৰ্ট কৰিব লগা হ'ল। ৰিষ্টাৰ্ট কৰিবলৈ বিকি আৰু আমাৰ ৰূপেশ গোৱালা ছাৰ তেখেতে আমাক যথেষ্ট সহায় কৰিছে, সেইকাৰণে আমি আকৌ আগবাঢ়িব পাৰিছোঁ। সেইটোৱে আমি 12 তাৰিখেতো অনুষ্ঠিত কৰিম ডুমডুমা চাহানপুৰ। তো আপোনালোকৰ সাংবাদিক মাধ্যম প্ৰিণ্টে হওক বা ইলেক্ট্ৰনিকে হওক আপোনালোকৰ সহায় আশা কৰিছোঁ। তো আমাক এখন সহায় কৰিম। আৰু লগতে কৈ দিওঁ যে আমাৰ যোনটো মেইন শ্ব' ফাইনেল গ্ৰেণ্ড ফিনালে দিনা সিদিনা আমাৰ গেষ্ট থাকিব, ছিংগাৰ্ছ আহিব ৰাকেশ ৰিয়ান, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, লগতে ঝাৰখণ্ডৰ বহুত জনপ্ৰিয় এজন ছিংগাৰ। তেওঁ অসমত ইতিমধ্যে বহুতো প্ৰগ্ৰেম কৰিছে আৰু বহুত জনপ্ৰিয়তা লাভ কৰিছে, অৰ্জুন লকৰা, তেওঁ উপস্থিত থাকিব। আৰু লগতে ৰিচা ভাৰদ্বাজ, অসমৰে তেওঁ কণ্ঠশিল্পী, তেওঁলোক উপস্থিত থাকিব। আৰু লগতে বহুত আমাৰ সকলোৰে পৰিচিত আমাৰ বাৰ্তালাপৰ যোন চক্ৰপাণী পৰাশৰ দা, তেওঁ থাকিব আৰু অন্য বহুতো গেষ্ট আহিব। মানে ভাল লাগিব আৰু শ্ব'টোত, কাৰণ ছিংগাৰ্ছ আমি ছিংগিং এইটো এটা হেৰিও ৰাখিছোঁ। শ্ব' শেষ হোৱাৰ পিছত গান গোৱা এইবিলাক হ'ব, তো সকলোৱে ভাল পাব, এনজয় কৰিব পাৰিব। তাকে আৰু এটা কথা, মই যিসকল 30 গৰাকী যুৱতীক লগ পালোঁ তেওঁলোকক লগ পাই তেওঁলোকৰ লগত মই টেকনিকেলি এইখিনি গ্ৰুম কৰিবলৈ শিকাব লাগে, কথা কোৱা, পৰিচয় দিয়া, প্ৰশ্ন উত্তৰ কেনেকৈ দিব লাগে, খোজ কাটলটো বাৰু এইবিলাক আছেই। তেতিয়া মই বহুত কথা গম পালোঁ যিখিনি আমি গম নাপাওঁ, আচলতে জানিব লাগে সকলো। যে টি ট্ৰাইব বুলি কোৱাৰ লগে লগে আমি এক ধৰণে বুজোঁ যে পিন্ধনত দেখোঁ যে ৰঙাবাৰী শাৰীখনকে দেখোঁ, মানে বাৰু সকলো আমি সেইটোকে দেখোঁ, নহয়। তেওঁলোকৰ নিজৰ স্বকীয় বহুত মানে পৰিধান আছে, তেওঁলোকৰ ভাষাও বহুত বেলেগ বেলেগ আছে। টি ট্ৰাইবত বহুতকেইটা কমিউনিটি সোমাই আছে। ত' তেতিয়াহে মই গম পালোঁ তেওঁলোকৰ মানে স্বকীয় ভাষা কিছুমানো আছে, মানে উপভাষা বুলি কয়, ডাইলেক্ট উপভাষা, সেইখিনি আছে। সেই গোটেইখিনি আপোনালোকে যদি 12 তাৰিখে যায় গম পাব যে অলপ লালপাৰী শাৰীয়ে নহয়, তেওঁলোকৰ বেলেগ বেলেগ বহুত বস্তু আছে। তেওঁলোকৰ জুৱেলাৰী বেলেগ আছে, তেওঁলোকৰ ভাষা বেলেগ আছে, উপভাষা যি ভাষা তেওঁলোকৰ সেইখিনিও শুনিব আপোনালোকে। এইটো যিটো আমি শুনি আছোঁ তেওঁলোক এইটো নহয়, বেলেগ কিবা এটা কৈছোঁ। তেলেঙাসকল তেলেংগানা উত্তৰ প্ৰদেশৰ তাৰ তেনেকুৱা এটা ভাষা কয়, মুণ্ডাসকল অলপ বেলেগ হয়, উৰিয়া বেলেগ।